हेलो फ्रेंड्स, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে এৰি পলুৰ ৰেচিপি এটা লৈ আহিছো। তাকে আপোনালোকক দেখাম বুলি ভাবিলো। এনেদৰে খাবলৈ খুবেই ভাল লাগে। এতিয়া আহকচোন ৰেচিপিটোলৈ আগবাঢ়ো। প্ৰথমে মই এখন কেৰাহী গৰম কৰি ইয়াত অলপ তেল দি দিছো। তেলখিনি গৰম হৈ আহিলত মই ইয়াত এটা ডাঙৰ সাইজৰ পিয়াজ কাটি দি দিছো। এতিয়া পিয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লম। পিয়াজখিনি অলপ ৰঙচুৱা হৈ আহিল। ইয়াত মই কাটি ৰখা আলুখিনি দি দিছো। আলুখিনি মই অলপ সিজালৈকে ভাজি লম। ইয়াত মই এচামুচৰ জোখাৰে হালধি দি দিছো আৰু সোৱাদ অনুসৰি নিমখো দি দিছো। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই অলপ সময়ৰ বাবে ভাজি লৈছো। গেছটো মিডিয়াম ফ্লেমত ৰাখি প্ৰায় 10 মিনিটমান সময় ভজাৰ পাছত এয়া চাওক আলুখিনি সিজি আহিছে। ইয়াত মই এতিয়া এচামুচৰ জোখাৰে আদা ৰচুন বটা দি দিছোঁ আৰু 2-3টামান জলকীয়া মই এনেদৰে ফালি দি দিছোঁ। গোটেইখিনি ভালদৰে ভাজি লৈছোঁ অলপ সময়ৰ বাবে। এইখিনি সময়তে মই ইয়াত এৰি পলুকেইটা দি দিছোঁ। মই এৰি পলুকেইটা খোলাৰ পৰা উলিয়াই গৰম পানীত উতলাই লৈছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে খোলাটোৰ সৈতেও উতলাই ল'ব পাৰে গৰম পানীত। তেনেদৰে মই এনেকৈয়ে ল'লোঁ। এতিয়া অলপ সময়ৰ বাবে গোটেইখিনি ভালদৰে মিলাই ভাজি লৈছোঁ। গেছটো কম জুইত ৰাখি 5 মিনিটমান সময় ভজাৰ পাছত মই ঢাকনখন লগাই দিছোঁ। মাজে মাজে লৰাই থাকিব যাতে তলত লাগি নধৰে। 5 মিনিট পাছত ঢাকনখন এৰাই চাইছোঁ। গোটেইখিনি এতিয়া ভালদৰে মিলাই ভাজি লৈছোঁ। এতিয়া মই হেতাখনেৰে দুডোখৰ এনেদৰে কৰি দিছোঁ যাতে নিমখখিনি ভিতৰলৈকে সোমাই যায়। অলপ সময় ভজাৰ পাছত এয়া প্ৰায়খিনি সিজিয়ে গৈছে। ইয়াত মই আকৌ অলপমান নিমখ দি দিছোঁ। যিহেতু মই প্ৰথম অৱস্থাতে নিমখ দিছিলোঁ, কম বুলি আকৌ অকণমান দি দিছোঁ। এয়া সকলোখিনি ভালদৰে সিজিয়ে গ'ল। ইয়াত মই অলপ এতিয়া ধনিয়া পাত কাটি দিম। এয়া মোৰ আলু দি বনোৱা এৰি পলুৰ ভাজি হৈ গৈছে। আপোনালোকে যদি এনেদৰে খোৱা নাই এদিন খাই চাবচোন, খাবলৈ খুবেই টেষ্টি লাগে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।